গুড মৰ্ণিং বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি চাহ খোৱাৰ পৰা আৰম্ভ কৰিছোঁ। এয়া চাহ। আজি ভিডিঅ'টো চাহ খোৱাৰ পৰা আৰম্ভ হৈছে। বিস্কুট মই এতিয়া বৰ্তমান খাই আছোঁ সান্দহগুড়ি। এয়া সান্দহগুড়ি কোনে কোনে খাই ভাল পায় জনাব। সান্দহগুড়ি খাই মোৰ ভাল লাগে, হেল্ডিও হয়। এয়া আমাৰ বহুত পুৰণা চিনাকি, হয় নাই? অঁ, যোৰহাটত ভাইৰেল বাইদেউ, হয় নাই বাইদেউ? এয়া চব পাচলিয়ে পাব। আমাৰ চিনামৰাতে আছে ফুলকবি, তিয়ঁহ, বস্তুখিনি কি আছে ভালকৈ দেখাই দিছোঁ। আয়ুষিক আনি এতিয়া ঘৰ পালোহি। ঘৰৰ পৰা এতিয়া আয়ুষি বহি আছে। আমি বজাৰ কৰি আহিলোঁ অলপ, ভিডিঅ'ত দেখাম বাৰু আপোনালোকক। আয়ুষি বহি আছে এতিয়া, আৰু এনেকৈ আৰু এতিয়া গা পা ধুই অলপ ফ্ৰেছ হওঁ। ইপিনে মায়েহঁতো হেৰি কৰি আছে, চব্জি বনাই আছে। এয়া ববি ভাত পানী বনাই আছে। এতিয়া আমি বহি আছোঁ চবেই একেলগতে বহি আৰু এনেই কিবা কিবি কথা পাতি আছিলোঁ। এতিয়া আমাৰ ইয়াত হেৰি বনি আছে, দাইল বনি আছে। এয়া মাটি দালি। তাৰপৰা ওচৰতে মায়ে এয়া হেৰি কি গুচাই আছেনো? এয়া এইবোৰ সৰু মানিমুনি আকৌ। অঁ, সৰু মানিমুনি নেকি? চিনিয়ে নাপাওঁ নেকি বাৰু? মই এইবোৰ চিনি নাপাওঁ শাক। কিমান খুন্দি খুন্দি খোৱালোঁ তহঁতক। অঁ, ইয়াৰ গুণাগুণনো কি? ইয়াৰ গুণাগুণ অঁ, এইটো বহুত কাৰণত খাব লাগে, বহুত কাৰণে ভাল। অঁ, বিশেষকৈ সৰু ল'ৰা ছোৱালী পেটৰ প্ৰব্লেম, অঁ, ভাত নাখায়, খাবলৈ ইচ্ছা নকৰে, তাৰপিছত পেটৰ প্ৰব্লেমত যিবোৰ মানে পেলু কৃমি সেইবোৰৰ পৰাও হাত সাৰিব পাৰে। তাৰপিছত হ'ল ল'ৰা ছোৱালীক গাখীৰৰ লগত, ছাগলী গাখীৰৰ লগত খোৱালে বেছি ভাল বুলি কয়। এতিয়া ছাগলী ঘৰত নাই নহয়। এতিয়া এতিয়া মিক্সিত দি পিচি তাইক গ্ৰেভি নিচিনাকৈ বনাই খুৱাম। আয়ুষিক খুৱাব তাৰমানে? আয়ুষিক, আমাৰ ছোৱালী নাতি পোৱালি। তাৰপিছত এইটো হ'ল স্মৃতি শক্তিৰ কাৰণে 1 নম্বৰ বস্তু। স্মৃতি শক্তি বঢ়ায়, বহুত কাৰণে ঔষধি। সেইটো খালে ভাল। তাৰপিছত এইখিনি আকৌ মই ঔটেঙা খুন্দি থৈছোঁ দেই। এয়া দাইলত দিবলৈ নেকি? মাটি দালি বনাইছোঁ নহয়, সেই মাটি দালিত ঔটেঙা দিম। এটুকুৰা থৈছোঁ, এটুকুৰা দিছোঁ। কেলৈ ঔটেঙাটো আনিছোঁ গম পায়নে? আপোনালোকে পাৰিলে ঔটেঙা এই ফাগুন মাহত যিমানে পাৰে খাব। ফাগুন চ'তত এইটো নাইকিয়াই হ'ব এতিয়া, ফাগুন চ'তত খাব। এই ফাগুন চ'তত ঔটেঙা গুণাগুণটো হ'ল কি, এতিয়া খালে মানে বসন্ত ৰোগৰ কাৰণে হেৰি প্ৰতিষেধক। এইটো ঔটেঙা খাব লাগে এতিয়া, এইটো ছিজনত। শুনিলা নে কিবা এটা? ঔটেঙা আৰু হেৰি লৈ আহিছিলা নাই? ঔটেঙাটো মানিমুনি এতিয়া আজি খাম। মানিমুনিয়ে ৰাতিপুৱা ঘৰত বাৰীত তুলিছোঁ, কিনা নহয় পাই। আজি মানে মাটি দালি আৰু হেৰি ভাজিহে হ'ব তাৰমানে? এই নহয়, সেয়া ছোৱালীলৈহে। অঁ, আৰু কি বনাব? আৰু কি ভাজি বনাম আৰু ফ্ৰেঞ্চবিন আছে, আলু আছে, এইটো কিবা এটা বনাম আৰু। তেতিয়াহ'লে মই গা পা ধুই ৰেডি, এতিয়া আৰু ভাত খাম আৰু। তেতিয়াহ'লে আমি দুটা ভাত খাবলৈ লৈছোঁ, হয় নাই ধুনু? অঁ, আমি ভাত খাবলৈ লৈছোঁ। ভাত খাই আৰু এতিয়া কি কৰিম? শুবা। অঁ, এতিয়া ভাত এয়া আয়ুষি ভাত। এয়া আয়ুষি ভাত, আয়ুষিয়ে খাইছে। এয়া পকৰি আছে, ভাত আছে। মোৰ ভাত, পকৰি, দাইল, মাটি দাইল অথনি দেখাইছিলোঁ আপোনালোকক। এয়া তেতিয়াহ'লে খাই লওঁ দেই। ফাইনেলি আমাৰ ভাত খাই হৈ গ'ল। আমি ধুনুৱে মই অকণমান ৰেষ্ট লৈছোঁ, হয় নাই? অঁ, এতিয়া কি কৰিবা? শুবা? অঁ, আজি স্কুলত কি কি শিকালে? আজি স্কুলত হেৰি পঢ়ালে 1 2 আৰু লেখালে, আৰু আগতে ABCD পঢ়ালে, আৰু A for apple, আৰু what is your name, আৰু চবকে পঢ়ালে এইবোৰ। আৰু তোমাৰ স্কুলৰ বেষ্ট ফ্ৰেণ্ডৰ নাম কি বাৰু?
অৰ্ণা বিষ্টিৰাণী আদ্যাশী সুপৰ্ণা হয় নি আজি স্কুলত কি খাব দিলে আজি স্কুলত মোক মায়ে কি দিলে জানানে পাপৰ আৰু কেক হয় নি ঠিক আছে এতিয়া আমি বিয়া খাবলৈ যাবলৈ ওলাইছোঁ ওচৰতে বিয়া এখন আছে তো বিয়া এখন খাই লওঁগৈ আৰু খাই আকৌ আহি লগ পাই আছোঁ আমাৰ আয়ুষী ওলাইছে ববি ওলাইছে মা মই গৈ থাকোঁ তেতিয়াহ'লে বিয়াৰ পৰা আহি পালোঁহি আৰু এতিয়া আহি ঘৰত আৰু এতিয়া কাপোৰ কানি সলাম বিয়া ঘৰত মানে ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ সময় নাপালোঁ তো তেতিয়া কাৰণে বেয়া নাপাব ভিডিঅ'টো চাই কি ভাল পালে কি বেয়া পালে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন এটা ভিডিঅ' লৈ লগ পোৱা প্ৰতিশ্ৰুতিৰে তেতিয়ালৈ বাই বাই গুড নাইট